ৰাখীৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন ধাননি পথাৰৰ সৌন্দৰ্য আপোনালোকেও অলপ উপভোগ কৰক। পথাৰলৈ আহিছোঁ ধান দাবলৈ, আৰু আমাৰ ধান দাই শেষ হ'ল, অলপ বাকী আছে, পৰি আছে ধান। সেয়া চাওকচোন আপোনালোকেও। অসমৰ সোণগতি সোণালী ধাননি, এয়া চাওকচোন ইমান ধুনীয়াকৈ ধান পৰি আছে। এয়া দাবলৈ আহিছোঁ। এইফালে অলপ দাই শেষ হ'ল, মাজতে আৰু মানুহৰ আছে দাবলৈ। লগতে ভাবিছোঁ গান এটা গাম বুলি, গানৰ ভিডিঅ' এটা বনাম বুলি। গাবলৈ ইমান ভালকৈ নাজানো, চেষ্টা কৰিছোঁ গাবলৈ। আহকচোন গানটো অলপ গাবলৈ চেষ্টা কৰোঁ।
কৰিছোঁ আৰু গাবলৈ। সোণালী সেউজীয়া পথাৰত এতিয়া সোণগুটি ধাননি হ'ল। সেউজীয়া পথাৰৰ এটি ভিডিঅ' বনাইছিলোঁ, লগতে এতিয়া ধাননি পকা ধাননি ভিডিঅ' বনাইছোঁ। লগতে চাব সকলোৱে কোনে কোনে ভাল পায় সোণালী ধাননি পথাৰত উপভোগ কৰি আপোনালোকে, আৰু বহুত ভাল লাগে ধাননি পথাৰত। চাব সকলোৱে ভিডিঅ'টি। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। ৰাখী গগৈ চুতীয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে ইমানে গানটো গাব নাজানো, অলপ চেষ্টা কৰিছোঁ আৰু গাবলৈ। ইমানে।